নমস্কাৰ প্ৰিয় দৰ্শক, মই বিশ্বৰঞ্জন এসেনচিয়েললৈ আপোনাক স্বাগতম জনাইছো। আজি এসেনচিয়েলৰ মেডিবাৰ্তাত আলোচনা কৰিম জইণ্ট পেইন সম্বন্ধে। আহক আমি আলোচনা কৰোঁ। জইণ্ট পেইন কি আপোনালোকে জানে? দেহৰ প্ৰতিটো জইনত যেতিয়া বিষ হ'ব সেইটোকে জইণ্ট পেইন বুলি কয়। আৰু জইণ্ট পেইন হ'লে আমাৰ যথেষ্ট বিষ হয়। জইণ্ট পেইন বিভিন্ন কাৰণত হ'ব পাৰে। জইণ্ট পেইনৰ কাৰণ হৈছে যে আপুনি পেথলজিক্যাল কাৰণ আছে আৰু মেকানিক্যাল কাৰণ আছে। পেথলজিক্যাল হৈছে যে আপোনাৰ কিবা ডিজিজ হৈ আছে, কিবা বেমাৰ হৈছে। সেই বেমাৰ হ'লে সেই পেথলজিক্যালি সেই বেমাৰটোৰ কাৰণে আপোনাৰ কিছুমান জইণ্ট পেইন হ'ব পাৰে। যেনেকৈ আপোনাৰ কি হয়, আৰ্থ্ৰাইটিছ, যেনেকৈ ৰিমাটিড আৰ্থ্ৰাইটিছ আছে, অস্টিঅ' আৰ্থ্ৰাইটিছ আছে, এইবিলাকৰ কাৰণেও জইণ্ট পেইন হয়। আৰু আপোনাৰ যদি এজ কম আছে, কম বয়সত আপোনাৰ ধৰি লওক হেভি কাম কৰিছে বা ভুলকৈ কাম কৰিছে, তেতিয়া মেকানিকেলি কিছুমান পেইন হয়, সেইটো মেকানিকেল পেইন বুলি কয়। আৰু মেকানিকেল পেইনটো এতিয়া বৰ্তমান সময়তো মেকানিকেল পেইন বহুত হৈছে। কাৰণ আমি খানা সময়মতে নাখাওঁ, ভাল খাদ্য নাখাওঁ। নোখোৱাৰ কাৰণে কি হৈছে, আৰু কামটো আমি পৰ্যাপ্ত পৰিমাণে কাম কৰোঁ, যেনেকৈ তেনেকৈ কৰোঁ, যিটো পজিশ্যনত কৰিব লাগে সেইটোত নকৰি যিটো পজিশ্যনত কাম কৰোঁ। সেইকাৰণে আমাৰ কি হৈছে, মেকানিকেল পেইনটো বাঢ়ি গৈছে। গতিকে এই যিখিনি য়ং জেনেৰেশ্যন, যিটো য়ং জেনেৰেশ্যনৰ পেইন হয়, এইটো বেচিকেলি মেকানিকেল পেইন হয়। আৰু যদি আপোনাৰ মেকানিকেল পেইন আৰু প্ৰতিটো জইনতে পেইন হৈছে, তেতিয়া আপুনি কি কৰিব, এজন চিকিৎসকৰ পৰামৰ্শ লোৱাটো খুবেই প্ৰয়োজন। চিকিৎসক বুলি ক'লে আপুনি কেনেকুৱা চিকিৎসকৰ ওচৰত যাব? চিকিৎসক বুলি ক'লে আপুনি অৰ্থপেডিক চাৰ্জনৰ ওচৰত যাব পাৰে, নিউৰলজিষ্টৰ ওচৰত যাব পাৰে, ফিজিঅ'থেৰাপিষ্টৰ ওচৰত আহিব পাৰে, বা পেইন মেনেজমেণ্ট যিখিনি ডক্টৰ আছে তেওঁলোকৰ ওচৰতো যাব পাৰে। গতিকে আপুনি কনফিউজ নহ'ব। পেইন হোৱাৰ লগে লগে কি কৰিব কনফিউজ নহ'ব। আপোনাৰ কি পেইন হৈছে? জইণ্ট পেইন হৈছে। জইণ্ট পেইন হোৱাৰ লগে লগে আপোনাৰ ধৰি লওক আঙুলিৰ বিষ হৈছে। আঙুলিৰ বিষ হোৱাৰ লগে লগে আপুনি ওচৰৰ ফাৰ্মাচীত গৈ যদি পেইন কিলাৰ আনি খায়, পেইন কিলাৰ খাই থাকিলে কি হ'ব, আপোনাৰ বডিত বিভিন্ন ধৰণৰ প্ৰব্লেম হ'ব পাৰে। গতিকে আপুনি এজন কনচালটেণ্ট বা এজন ডক্টৰৰ পৰামৰ্শ লোৱাটো খুবেই দৰকাৰ। পৰামৰ্শ অবিহনে আপুনি ধৰি লওক গুগল কৰিলে, তেতিয়া আপুনি বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন পাব পাৰে। তাত কিমান সত্যতা আছে, কি আপোনাৰ বডিৰ লগত কি ৰিলেট কৰিছে আপুনি গম নাপায়। প্ৰতিটো মানুহৰ বিষৰ কাৰণ বেলেগ বেলেগ হ'ব পাৰে। প্ৰথমতে আমি কাৰণটো জানিব লাগিব, কি কাৰণত বিষটো হৈ আছে, পেথলজিকেল নে মেকানিকেল। এই কাৰণখিনি আমি জানি পেলাইহে ডিজিজটোক আমি প্ৰতিৰোধ কৰিব পাৰোঁ, বা আমি এইটোক নোহোৱা কৰিব পাৰোঁ, বিষটো নোহোৱা কৰিব পাৰোঁ। গতিকে বিষটো নোহোৱা কৰিবলৈ আপুনি গম পালে, কিছুমান ক্ষেত্ৰত আমি চাৰ্জাৰীও কৰিব লগা হয়। ছাপ'জ অস্টিঅ' আৰ্থ্ৰাইটিছ হৈছে, তাৰমানে আঁঠুৰ জইণ্ট দুটাত বিষ হৈছে। আঁঠুৰ জইণ্ট দুটাত যদি বিষ হয়, ষ্টেজ 1, ষ্টেজ 2, ষ্টেজ 3, ষ্টেজ 4, 4টা ষ্টেজ থাকে। প্ৰথম ষ্টেজত যদি বিষ হৈছে, আপুনি নৰ্মেল ফিজিঅ'থেৰাপি ডক্টৰ এজনৰ ওচৰত যাওক। তেতিয়া ফিজিঅ'থেৰাপিষ্টজনে কিছুমান আপোনাক মডেলিটিছ দি পেলাই, ইলেক্ট্ৰথেৰাপিউটিক মডেলিটিছ দিব পাৰে, বা আপোনাক এক্সাৰচাইজ দিব পাৰে, এক্সাৰচাইজ থেৰাপি দিব পাৰে। সেইবিলাক দি পেলাই আপোনাৰ পেইনটো কমাই দিব। আৰু তেওঁৰ প্ৰথমতে কিন্তু কাৰণটো অধ্যয়ন কৰিব, কি কাৰণত আপোনাৰ বিষটো হৈছে। কাৰণ অধ্যয়ন নকৰাকৈ ট্ৰিটমেণ্ট কেতিয়াও নহয়। প্ৰথম কাৰণ অধ্যয়ন, তাৰপিছত আপোনাৰ ট্ৰিটমেণ্ট। বা অৰ্থপেডিক চাৰ্জন এজনত বা অৰ্থপেডিক্স এজনৰ ওচৰত গ'লে আপোনাক কি কৰিব, কিছুমান কেলছিয়াম, ভিটামিনছ, মিনাৰেলছ দিব, বা পেইন কিলাৰ দিব পাৰে, বা ইনজেকশ্যন প্ৰচিডিঅ'ৰ কৰিব পাৰে। যদি আপোনাৰ ষ্টেজ বাঢ়ি গৈছে কৰিব পাৰে। কিন্তু তাৰ উপৰিও চাৰ্জাৰী কৰাৰ আগত যিটো ট্ৰিটমেণ্ট কৰিব লাগে, সেই ট্ৰিটমেণ্টখিনিৰ ভিতৰত ফিজিঅ'থেৰাপি এটা ট্ৰিটমেণ্ট হ'ল, বা যিখিনি মেডিকেশ্যন এটা ট্ৰিটমেণ্ট হ'ল। আৰু এটা ট্ৰিটমেণ্ট আছে, সেইটো কি হৈছে, আমাৰ বডিৰ যিখিনি প্ৰব্লেম আছে সেইখিনি এলাইন কৰাৰ এটা ট্ৰিটমেণ্ট আছে। সেইটো অৰ্থেটিক্স বুলি এটা প্ৰস্থেটিক এণ্ড অৰ্থেটিক্স এটা ডিপাৰ্টমেণ্ট আছে, যিটো ফিজিকেল মেডিচিনৰ আণ্ডাৰত আহে। সেই অৰ্থেটিক্স কিছুমান বনালে, অৰ্থেটিক্স আপোনাৰ এলাইনমেণ্ট হিচাপত যদি অৰ্থেটিক্স বনোৱা যায়, তেতিয়াও বিভিন্ন জইণ্ট পেইনৰ পৰা আপুনি নিৰাময় হ'ব পাৰে। গতিকে আপোনাক সেই যে অৰ্থেটিক্সৰ কথা কৈছোঁ, লাষ্টত শেষৰ পিনে আপোনাক অৰ্থেটিক্স দেখাই দিম, কেনেকুৱা ধৰণৰ অৰ্থেটিক্স অস্টিঅ' আৰ্থ্ৰাইটিছৰ কাৰণে হয়, বা কেনেকুৱা কি হয় আপোনাক দেখাই আছোঁ। অকণমান ধৈৰ্য ধৰক আৰু এইখিনি কথা কৈ লওঁ প্ৰথমে।
এই কজটো গম পালে কি কাৰণত হয় আপোনালোকে গম পালে আৰু এই যে বিভিন্ন জইন্ট পেইন আৰু কিছুমান কি হয় বডিত কিছুমান যদি ধৰি লওক ব্লাডত কিছুমান প্যাৰামিটাৰছ বাঢ়া কমা হয় যেনে আমাৰ কিছুমান ক্ষেত্ৰত কি হয় ভিটামিন ডি টো বহুত কম থাকে ভিটামিন ডি কম থাকিলেও আমাৰ কিছুমান প্ৰবলেম হয় ভিটামিন ডি কমৰ কাৰণে আমাৰ বিভিন্ন জইন্ট পেইন হয় বিভিন্ন ধৰণৰ জইন্ট পেইন হয় ঠিক আছে আৰু কম এজৰ পৰা হয় আজি যোৱাকালি আমাৰ তাত এটা কেছ আহিছে এনেকুৱা এজ কম হয় নতুনকৈ বিয়া হৈছে আৰু তেওঁলোকৰ সেই মিছেছ যিগৰাকী লৈ আহিছে মিছেছ হয় আৰু মিছেছে বহু দিনৰ পৰা জইন্ট পেইনত ভুগি আছে জইন্ট পেইনত ভোগাৰ কাৰণটো হৈছে তেওঁৰ যিটো ভিটামিন ডি বহুত কম আছে তেওঁৰ লাইফষ্টাইলটো তেওঁ ঘৰৰ ভিতৰতেই থাকে তেওঁ ফ্লেটত থাকে এই যে লাইফষ্টাইল আমাৰ মডিফিকেশ্যন হৈছে আমি লাইফষ্টাইলটো আমি বদলাই দিছোঁ গতিকে এইটো হৈছে আমাৰ প্ৰব্লেম আমি নিজক চেঞ্জ কৰিছোঁ আমি আধুনিকতা বুলি যিটো কোৱা হয় সেই আধুনিকতাৰ লগত আমি মিলি গৈছোঁ কিন্তু আমি সেই দিশটো নিৰাময় কৰাৰ কাৰণে এতিয়া আমি ফিজিঅথেৰাপিষ্টৰ ওচৰত বা অৰ্থপেডিক ডাক্তৰৰ ওচৰত বা নিউৰলজিষ্টৰ ওচৰত গৈ থাকিব লগা হৈছে যদি এই জইন্ট পেইনটোক যদি আপুনি কি কৰা বুলি কয় যদি আপুনি বেছিকে আপুনি নেগলেক্ট কৰিলে পিছৰ ফালে আপুনি সাৰ্জাৰী কৰিব লগা হ'ব পাৰে এতিয়া আপোনাক বহুত দীঘলীয়া নকৰোঁ এতিয়া আপোনালোকৰ ওচৰত এই এটা যিটো কৈছিলোঁ যে এটা আপোনালোকক ব্ৰেষ্ট দেখাম কেনেকৈ আমি অৰ্থেটিক্স দেখাম এই চাওক অস্টিওআৰ্থ্ৰাইটিছ নি ব্ৰেচ ইয়াক সংক্ষেপে কোৱা হয় OA নি ব্ৰেচ এই OA নি ব্ৰেচটো কি হয় সাৰ্জাৰীৰ আগত যদি সাৰ্জাৰী ষ্টেজ 3 পাইছে যদি অস্টিওআৰ্থ্ৰাইটিছ বা আঁঠুৰ বিষৰ ষ্টেজ 3 পাইছে তেতিয়াহ'লে আমি এইটো ইউজ কৰোঁ কি হয় আঁঠুটো ভাঁজ হৈ যায় আঁঠুটোৰ যিটো প্ৰেছাৰ বডিৰ এলাইনমেণ্টটো ঠিকে নাথাকে সেই এলাইনমেণ্টটো ঠিকে ৰখাৰ কাৰণে আমি এইটো ইউজ কৰোঁ এলাইনমেণ্টটো ঠিকে ৰখাৰ লগে লগে কি হয় জইণ্টটো আমি কি কয় ৱেইট বিয়াৰিং কৰি দিওঁ এইটোৰে আমি ৱেইট বিয়াৰিং যিটো জইণ্ট সেইটো ৱেইটটো ৰিলিজ কৰি দিওঁ ৰিলিজ কৰাৰ লগে লগে কি হয় তেওঁৰ আঁঠুৰ প্ৰেছাৰ নপৰে আৰু সেইকাৰণে কি হয় বিষটো কম পায় কিন্তু এইটো খুলি দিয়াৰ পিছত বিষ আৰু হ'ব তাৰ কাৰণে এক্সাৰচাইজ কৰিব লাগিব এইটো পিন্ধিবও লাগিব এক্সাৰচাইজো কৰিব লাগিব আৰু বাকি যিখিনি এছ'চিয়েট ট্ৰিটমেণ্ট গোটেই ট্ৰিটমেণ্ট প্ৰট'কলটো ফ'ল' কৰিব লাগিব গোটেইখিনি যদি কৰে তেতিয়াহে আপুনি সুফল পাব যদি এটা কৰিছে এইটো কৰিছে বেলেগ এক্সাৰচাইজ নকৰে নহ'ব আপুনি ঔষধ নোখোৱাকৈ থাকিব পাৰে কিন্তু এক্সাৰচাইজ মেণ্ডেটৰী এক্সাৰচাইজ কৰিবই লাগিব আৰু এইটো আপুনি ইউজ কৰিলে সুফল পাব মই নকওঁ যে ভাল হৈ যাব সুফল পাব বাকীখিনি আৰু আপোনাৰ ওপৰত জইণ্ট পেইনটো কেনেকৈ নিৰাময় কৰে ঠিক আছে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ